এই নির্বাচন বিজয় হওয়ার পিছতে যাতে এই আসনখিনি অধিক তুরম্বিকতা করার লগতে ঢকুৱাখানাৰ উন্নয়নটো যাতে আমি অধিক ইয়াতকৈ তুৰম্বিক কৰিব পাৰোঁ তাৰ বাবে আপোনালোক আৰু ইতিমধ্যে আমাৰ নলেন দাই আমাৰ বড়ো সাহিত্য সভাৰ ফালৰ পৰা আমাৰ বড়ো শিক্ষাৰ মাধ্যমটোৰ বিষয়ে কেইবাটাও বিষয় আমাক এই আপোনালোক আজি আমি ভাৰতীয় জনতা পাৰ্টি ৰাজ্যিক কমিটিয়ে ভাৰতীয় জনতা পাৰ্টি +100+ মিছনৰ বাবে আমি সকলো ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা সহিতে আমাৰ মিত্ৰ গোষ্ঠীৰ যিমানখিনি দল আছে আমি সকলো সমগ্ৰ অসমতে অহা 21 চনৰ বিধানসভা নিৰ্বাচনৰ বাবে আমি সকলোৱে নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচী চলাই আছোঁ আৰু ঢকুৱাখানা সমষ্টিটো আমি ৰাইজৰ মাজত গৈ নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচী আমি ৰাখিছোঁ আৰু বিশেষকৈ ৰাইজৰ যিখিনি উৎসাহ উদ্দীপনা 2016 চনত মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বাধীন ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনৰ প্ৰতি যি ধৰণে আমাৰ বিগত 5টা বছৰে এই চৰকাৰখনে উন্নয়ন বা সকলো জাতি জনগোষ্ঠীক লগত লৈ আগবাঢ়ি যোৱাৰ যিটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াৰ মাধ্যমত সকলো ৰাইজে নিশ্চিতকৈ আশ্বস্ত হৈছে সেই হেতুকে আজি ঢকুৱাখানা সমষ্টিৰ বিভিন্ন চুকে কোণে যিমানখিনি আমি নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচী আমি অংশগ্ৰহণ কৰিছোঁ সকলোতে ৰাইজৰ যিখিনি সহযোগিতা যিখিনি উৎসাহ উদ্দীপনা আমি আশা ৰাখিছোঁ পৰম শ্ৰদ্ধাৰ আমাৰ সমষ্টি উন্নয়নকামী ৰাইজে নিশ্চিতকৈ ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে মতদান কৰিব আৰু আজি আমি এই বগীনদীৰ বড়ো সাহিত্য সভা ভৱনত আমি উপস্থিত থাকি ইয়াত বড়ো বিভিন্ন জনগোষ্ঠীটোৰ বিভিন্ন জাতীয় সংগঠনৰ সহিতে আমি ৰাইজৰ লগত আজি নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচী চলাইছোঁ আৰু ইতিমধ্যে বড়ো সমাজেও এই আমাক আশ্বাস প্ৰদান কৰিছে যে তেখেতলোকে সকলোৱে যৌথভাৱে ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে ভোটদান কৰিবৰ বাবে আজি সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু আমি আশা ৰাখিছোঁ তেখেতলোক বড়ো সমাজে সকলোৱে ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰ গোষ্ঠীক আশীৰ্বাদ প্ৰদান কৰিব। ধন্যবাদ।